এই পৃথিৱীৰ সকলো ষ্টুডেণ্টৰ সকলোতকৈ ডাঙৰ ইউনিভাৰ্চেল প্ৰব্লেম এইটোৱে যে তেওঁলোকৰ পঢ়া মনত নাথাকে। আমি পঢ়িতো লওঁ ঠিকেই, কিন্তু কিছু সময় বা কিছুদিন পিছতেই সেইটো পাহৰি যাওঁ। তো যদি পাহৰি যাওঁ তেন্তে পঢ়ি কি লাভ হ'ল? সকলো পৰিশ্ৰমটো বেকাৰ হৈ গ'ল। মই আপোনাক কৈ থৈ যাওঁ যে যদি আপুনি পঢ়া মনত ৰাখিব নোৱাৰে, তাৰ মানে এইটো নহয় যে আপোনাৰ ব্ৰেইন বেছি দুৰ্বল। ভাবি চাওকচোন, যদি আপোনাৰ ব্ৰেইন সকলোবোৰ বস্তু মনত ৰাখিব আৰম্ভ কৰি দিয়ে, তো এদিনত আমাৰ লগত কিমানবোৰ ঘটনা ঘটি থাকে। আৰু এই সকলোবোৰ ঘটনাবোৰ যদি ব্ৰেইনে মনত ৰাখিব ধৰে, তেন্তে ব্ৰেইনৰ কি অৱস্থা হ'ব? তো আমাৰ মেইন টপিক হ'ল পঢ়া কেনেকৈ মনত ৰাখিম। এই প্ৰব্লেমৰ সলিউশ্যন যদি আপুনি পাই যায়, তো আপোনাৰ সময়ো বাচিব আৰু আপুনি ৰিজাল্টটো ভাল পাব। সকলোবোৰ পঢ়াক মনত ৰখা কঠিন, কিন্তু অসম্ভৱ নহয়। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এনেকুৱা 3টা মাধ্যম শিকাবলৈ গৈ আছোঁ, যাৰ সহায়ত আপোনাৰ পঢ়াক আপুনি বহুত দিনলৈকে মনত ৰাখিব পাৰিব। এই 3টা মাধ্যম ইমানেই ইফেক্টিভ যে আপোনাৰ সময়ো বাচি যাব আৰু আপুনি ৰিজাল্টটো 10 গুণ বেছি পাব। চ' লেটছ বিগিন। পইণ্ট নাম্বাৰ 1, ষ্টাডি লেছ, ষ্টাডি গুড। আপুনি কম পঢ়ক, কিন্তু ভালকৈ পঢ়ক। এটা বেষ্ট চাইণ্টিফিক মেথড আছে যাক 80-20 ৰুলছ বুলি কোৱা হয়। এই 80-20 ৰুল পৃথিৱীৰ প্ৰতিটো বস্তু আৰু প্ৰতিটো ফিল্ডতেই আছে। এই ৰুলে কয় যে আপোনাৰ 20% ইফৰ্টছ 80% ৰিজাল্টত কনভাৰ্ট হৈ যায়। মানে আপুনি মাত্ৰ 20% বস্তুৰ ওপৰত ফ'কাছ কৰক, 80% ৰিজাল্ট আপুনি এনেই পাই যাব। ফৰ এক্সাম্পল, পৃথিৱীৰ 80% সম্পদ এই পৃথিৱীৰ 20% মানুহৰ লগত আছে। 80% ক্ৰাইম এই পৃথিৱীৰ 20% মানুহে কৰে। 80% ট্ৰাফিক এই পৃথিৱীৰ 20% ৰ'দত হয়। আৰু 80% টাইম আমি আমাৰ 20% কাপোৰ পিন্ধাত প্ৰয়োগ কৰোঁ। পৃথিৱীৰ 80% এলকহল এই পৃথিৱীৰ 20% মানুহে খায়। 80% খাদ্য এই পৃথিৱীৰ 20% মাটিৰ পৰা আহে। আৰু 80% বৰষুণ এই পৃথিৱীৰ 20% মেঘৰ পৰা হয়। আৰু এই ছেম বস্তুটো আমাৰ ইউটিউব চেনেলৰ ক্ষেত্ৰতো হয়। 80% ৱাচ টাইম তেওঁলোকৰ পৰা আহে যিসকলে এই চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই। আৰু সকলোতকৈ ইম্পৰ্টেণ্ট, 80% ৰিজাল্ট আপোনাৰ 20% একশ্যনৰ পৰা আহে। আৰু এই ছেম ৰুল আপোনাৰ পঢ়া শুনা আৰু ৰিজাল্টতো এপ্লিকেবল। আপোনাৰ চিলেবাছৰ মাত্ৰ 20% পঢ়া আপোনাক 80% দিব পাৰে। তো আপুনি 20% মষ্ট ইম্পৰ্টেণ্ট বস্তুবোৰক বিচাৰক আৰু সেইবোৰক পঢ়ক। আৰু আপুনি যি 20% পঢ়াক চিলেবাছৰ পৰা উলিয়ালে, সেইটো সম্পূৰ্ণ কিতাপৰ তুলনাত বহুতো কম। তো এই 20% পঢ়াক ভালকৈ পঢ়ক। আৰু এইটোৱে আছিল আমাৰ ফাৰ্ষ্ট পইণ্ট, ষ্টাডি লেছ এণ্ড ষ্টাডি গুড। যিমানখিনি আমাৰ পঢ়া উচিত আমি তাতকৈ বেছি পঢ়ি লওঁ, এইটো ভাবি যে যদি এইটো এক্সামত আহি যায়, যদি সেইটো আহি যায়, আৰু ইয়াৰ ফলত আমাৰ যিবোৰ মনত থাকে আমি সেইবোৰো পাহৰি যাওঁ। যিহেতু এক্সামৰ আৰু বেছি দিন নাই, তো আপুনি এই ট্ৰিকটো ইউজ কৰি ভাল ৰিজাল্ট পাব পাৰিব। ছেকেণ্ড পইণ্ট, ষ্টাডি ইন মৰ্ণিং। এই পইণ্টটো মোৰ বহুতেই ফেভৰেট, কাৰণ মই এইটো নিজেই ব্যৱহাৰ কৰোঁ। এফালে এজন ষ্টুডেণ্ট যিয়ে পুৱাত সোনকালে উঠি মাত্ৰ 2 ঘণ্টা পঢ়া শুনা কৰে, আৰু আনফালে আনজন ষ্টুডেণ্ট যিয়ে গোটেই দিনত 4 ঘণ্টা পঢ়া শুনা কৰে। তো এই প্ৰথম যিজন ষ্টুডেণ্ট আছে, সিজনে বেছি আউটকাম দিব পাৰিব ছেকেণ্ড ষ্টুডেণ্টৰ তুলনাত। পুৱাত সোনকালে উঠি পঢ়াৰ দুটা সকলোতকৈ ডাঙৰ এডভান্টেজ আছে। পুৱাত আমাৰ কনচেনট্ৰেশ্যন পাৱাৰ সকলোতকৈ বেছি থাকে, আৰু পুৱাৰ এই কনচেনট্ৰেশ্যন পাৱাৰ আপুনি গোটেই দিনত নাপাব। আৰু পুৱাত পঢ়াৰ ছেকেণ্ড বেনিফিটটো হ'ল যে পুৱাত ডিষ্টাৰ্ব কৰাৰ বাবে কোনেও নাথাকে, আৰু ইনভাৰ্টেণ্ট একেবাৰেই চাইলেণ্ট থাকে। আৰু চাইলেণ্টত কোনো নতুন বস্তু শিকাৰ এটা বেলেগেই মজা আছে। আপুনি পুৱাত সোনকালে উঠি 3 ঘণ্টা পঢ়ক, আৰু গোটেই দিনত যদি আপুনি মাত্ৰ 30 মিনিট বা 1 ঘণ্টাও পঢ়ি লয়, তো সেইটোৱেই বেছি। আপুনি হয়তো শুনিছে বেলেগে 8-10 ঘণ্টা পঢ়ে, কিন্তু এই 8-10 ঘণ্টা পঢ়াটো মাত্ৰ 2-3 ঘণ্টাৰেই কনচেনট্ৰেশ্যন কাম কৰে। আৰু এই কথাটো চাইণ্টিফিকলি প্ৰুভ যে পুৱাত আমাৰ কনচেনট্ৰেশ্যন পাৱাৰ বহুতো বেছি থাকে, আৰু পুৱাত আমাৰ ব্ৰেইনক বহুতো বেছি এক্টিভ থাকে। আৰু এই সময়ত যি ইনফৰমেশ্যন আপোনাৰ ব্ৰেইনত ষ্ট'ৰ কৰিব, সেইটো আপুনি বহুত দিনলৈকে মনত ৰাখিব পাৰিব। তো এইটোৱে আছিল ছেকেণ্ড পইণ্ট, ষ্টাডি ইন মৰ্ণিং। এইবাৰ লাষ্টত এই পইণ্টটো বেছি ইম্পৰ্টেণ্ট, সেইবাবে এই পইণ্টটো মনোযোগেৰে শুনক আৰু বুজক। থাৰ্ড পইণ্টটো হ'ল ষ্টাডি ব্ৰেক। কিছুমান ষ্টুডেণ্ট আছে যিসকলে পঢ়াৰ সময়ত ব্ৰেক নলয়, আৰু কিছুমান এনেকুৱা ষ্টুডেণ্ট আছে যিসকলে বহুতো ডাঙৰ ব্ৰেক লৈ পঢ়ে। পঢ়াৰ মাজত কিমান সময় ৰেষ্ট বা ব্ৰেক লোৱা উচিত সেইটো আপোনাক মই নকওঁ, কাৰণ এইটো আপুনি নিজেই ছেট কৰক নিজৰ একৰ্ডিঙত। 1 ঘণ্টা পঢ়াৰ পিছত নিজৰ শৰীৰত আৰু ব্ৰেইনত আকৌ এনাৰ্জি ৰিষ্ট'ৰ কৰাৰ বাবে কিমান সময় ৰেষ্ট ল'ব লাগিব, সেইটো আপোনাতকৈ আৰু কোনেও ভাল ক'ব নোৱাৰিব। যিমানখিনি ইম্পৰ্টেণ্ট আপুনি আপোনাৰ পঢ়াক দিয়ে, সিমানখিনি ইম্পৰ্টেণ্ট আপুনি আপোনাৰ ৰেষ্টক দিয়ক। কাৰণ ৰেষ্টেই হ'ল সেই মাধ্যম যাৰ সহায়ত আপুনি আকৌ পঢ়িব পাৰিব। আৰু এই ভুলটো আপুনি একেবাৰেই নকৰিব যে পঢ়িব বহাৰ পিছত পঢ়াত মন বহি গৈছে কাৰণে আপুনি 2-3 ঘণ্টা পঢ়িয়েই গৈ আছে।
এনেকুৱা আপুনি নকৰিব। এনেকুৱা কৰিলে কি হ'ব, পিছত এনেকুৱা সময় আহিব যেতিয়া ৰেষ্ট লোৱাৰ পিছতো আপোনাৰ আৰু পঢ়িব বহাৰ বাবে মন নবহিব। তো এইটো ভুল কেতিয়াও নকৰিব। কিছু সময় ৰেষ্ট লোৱাৰ পিছত আকৌ আপুনি পঢ়া আৰম্ভ কৰক। তো ভিডিঅ'টো এবাৰ ৰিভিজন কৰি লওঁ। পঢ়াক মনত কৰিবৰ বাবে আৰু ইফেক্টিভ কৰাৰ বাবে প্ৰথম পইণ্টটো হ'ল ষ্টাডি লেছ এণ্ড ষ্টাডি গুড। ছেকেণ্ড পইণ্টটো হ'ল ষ্টাডি ইন মৰ্ণিং। আৰু থাৰ্ড পইণ্টটো হ'ল পঢ়াৰ সময়ত অলপকৈ ৰেষ্ট লোৱা। তো এতিয়া আহিল ছাবস্ক্ৰাইবৰ কথা। আপোনালোকে ভিডিঅ'টো চাই ভিডিঅ' আপোনালোকৰ ভাল লাগে তো ছাবস্ক্ৰাইব কৰিলে কি হয়, ছাবস্ক্ৰাইব কৰাৰ বাবেতো কোনো টকা নালাগে। তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক